তুমি বোলে থানাত শ্বুটিং নকৰা পুলিচক ভয় কৰা নেকি মানস প্ৰতিম নাথ হাই হেল্ল' নমস্কাৰ কি ক'ম সৈনিকে 4খন খালে নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰোঁ ভালে আছে মই আছোঁ ভালে আছোঁ আজি বহুত দিনৰ মূৰত নতুন ব্লগ এটা লৈ আহিছোঁ চাব আজি আমি শ্বুটিং কৰি আছোঁ কাকি জুনিয়ৰ কলেজত কাকি চিনিয়ৰ ছেকেণ্ডেৰী স্কুল আগত জুনিয়ৰ কলেজ আছিল এতিয়া চিনিয়ৰ ছেকেণ্ডেৰী হ'ল তো ইয়াত আহিছোঁ আমি শ্বুটিং কৰিবলৈ হাই দিদি তো এয়া চাওক আমি ইয়াত শ্বুটিং কৰিব আহিছোঁ পুৰা টীম আহিছে আমাৰ তো ডাইৰেক্টৰ কিবা কোৱা আজি বহুত দিনৰ মূৰত কাকি জুনিয়ৰ কলেজত শ্বুটিং কৰিব আহিছা মূৰত কলেজত আহিছো আৰু আহি পেলাই আমলখি পাই আছো চবে বিচাৰি আছে একদম মানে ইয়াতে গম পোৱা গৈছে কোন ৰাজ্য আজি মানে শ্বুটিঙৰ কাৰণে কলেজখন দি দিলে নেকি তোমালোকক হা কি ক'লা মানে প্ৰিন্সিপাল ছাৰ পাৰমিশ্যন দি দিলে কলেজত শ্বুটিং কৰিবলৈ দিলে ন ক'ত নিদি হেতু খুদা না হয় নেকি আমাক সুবাই দিছে হা থানা দিছে কিন্তু নকৰো সৈনিকা ভয় কৰে সৈনিকা ভয় কৰে তাই নামত কেছ আছে নেকি তোমাৰ নামত কেছ আছে নেকি তো এয়া আছে কমা আজি হিৰোইন থানাত গৈ কোৱা কিবা তুমি বোলে থানাত শ্বুটিং নকৰা পুলিচক ভয় কৰা নেকি गजब बेइज्जती है নকৰা এই ডাইৰেক্টৰ গ'লে তুমি চাওঁতে কিয় কোৱা তোমাক সেইদিনাখন কৈছিলো থানা শ্বুটিং আছে তুমি কৈছা মই নাযাওঁ দেই মই তোমাক ভাল পাব খুজিছো না তো এয়া মানস প্ৰতিম নাথ কি আছে আজি বহুত হেপি ৰাইটাৰ কি হয় হেপি আজি বহুত হেপি কৈ দিলো সি স্ক্ৰিপ্ট ৰাইটাৰ আৰু আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ কিবা কোৱা হাই হেল্ল' নমস্কাৰ কি ক'ম তুমি কি মিনি ব্লগ তো ঠিক আছে আমি এইবোৰ বাদ দিওঁ বৰ্তমান শ্বুটিঙত লাগি যাওঁ তাৰপিছত মাজে মাজে ব্লগ বনাই থাকিম ব্লগিং কৰি থাকিম আপোনালোকে ব্লগটো শেষলৈকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এয়া আহি আছে পানী বটল লৈ আমাৰ চিৰঞ্জিত দাস মেনেজাৰ তো গাইজ অলপ সময় পাইছোঁ অলপ ব্লগিং কৰি লৈছোঁ এচাক চয়নিকা আমাৰ দুই এজন হিৰোইন বহি আছে কি কৰি আছা চয়নিকা কিয় হেৰি নাই নেকি শ্বৰ্ট নাই নেকি এতিয়া তোমাৰ সময় পাইছা হে এই কেমেৰামেনে কেমেৰা কৰি আছে আৰু এয়া আমাৰ এক্টৰসকলে এক্টিঙত আছে বৰ্তমান এতিয়া এক্টিং কৰি আছে এচাক মানে কলেজত অলপ কামো চলিছে আৰু এয়া চাওক কেমেৰামেনে শ্বুট কৰি আছে এয়া আমাৰ ছাতি নহয় ছাতিমেন হয় মেনেজাৰ কাটি দিম মেনেজাৰ চলি আছে এনেকা মোবাইল টিপি আছে তাই সময় পাইছে পুৰা ৰাতিপুৱাৰ পৰা সময় পোৱা নাই তাই এই দম দিব এতিয়া তাৰ মুখখন চা মই জম কৰি দেখুৱাইছো হ'ব A few moments later. আহিছোঁ হোটেলত কিবা খাবলৈ ঘৰত মনত পৰিছে অলপ আধা শেষ হ'ল তো মোক দিয়াই নাই দিয়ে নাই আৰু এতিয়ালৈকে চয়নিকা কেইখন খালে সৈনিকে 4খন খালে এতিয়া চয়নিকা 4খন খালে মই আধা খালো खत्म তুমি 4খন খোৱা নাই থেংক ইউ তুমি কেইখন খাইছা সঁচা কথা কোৱা তুমি কেইখন তাই 8খন খাইছে 8খন সেইটো কাৰণে হেৰাই নাপায় বাপৰে মানুহ কেনেকুৱা খাই আছে एगो মানুহেতো পৰতা খাওঁতে খাওঁতে ভাতো খুজিব ঠিক আছে হ'ব এই চয়নিকা খুজি আছে ঐ কি বাচন ধোৱা কি বিচাৰি আছে পইচা কোনে দিব মোৰতো পইচা নাই বাচন ধুই দিম খাইছিলে কিয় আগে পিছে ধুইছিলি আগে পিছে ধুইছিলি নাই হোৱা ফাৰ্ষ্ট এদিন লংকা পাতিমা হোটেলত আহি পাইছো আমি দুৰে এনেকে কৰি আছে गजब बेइज्जती है বাচন ধুই দেখা দিব আজি মই পুলিচৰ চাকৰি পাইছো কাপোৰ চুৰে লৈ গ'লে এইটোৱে বাচি আছে মোক পুলিচ নালাগে এইটো কাৰণে বুজিলা भैया कौन है ना ए काका कौन है ना सर কালি খাইছোঁ মোক চাব দিছিলে লিংক দিছিল এই আমাৰ এটা পাগল ইয়াত বহি আছে
কামলা পঢ়া শুনা নোৱাৰা এটা অভদ্ৰ ল'ৰা এই চাওক অভদ্ৰ পাগলামী ল'ৰাটো এই চকু পানী লগাইছে তাক মানে কান্দিলে তাৰ মানে চকু পানী নাহে हमको जिंदा मत छोड़ो सालो সেইকাৰণে এতিয়া আমচু লগাই আছো স্কুল পঢ়ি আছো এতিয়া চাওক আৰু এইটো মই কান্দি কান্দি মোৰ অৱস্থা শেষ হৈ গ'ল আৰু কিমান কান্দিছোঁ আহি লওঁ কেনেকে ল'ম আহিলে হ'ল খোজকাঢ়ি খোজকাঢ়ি ডাইৰেক্ট তোমাৰ ওচৰতে আহিব অঁ দেখিলো অঁ সেইপিনে কেনেকৈ আহিব এইপিনে আহিব হ'ব হঠাৎ দেখিবা দেখা যাওক আৰে তই ইয়াত চাওক এক মিনিট এক এক কোলা আমলা হৈ গৈছে না না তুমি এদিকে বহিবা না তুমি উল্টো চাইডে মই জানো তুমি এদিকে বহিবা পিয়ন আহি পালে হয় পিয়ন জলদি জলদি गजब बेइज्जती है অঁ চাইনিকে ৰেডি কৰি আছে এয়া আমাৰ ডাইৰেক্টৰ শুই আছে হয় ডাইৰেক্টৰ এখন উঠা উঠা পিয়ন সম্পন্ন কৰা নাই কেমেৰা চেমেৰা চব চব আছে মই মানে হেৰি ৰিং লাইট এদিন লেভেল দিছিলোঁ চাইনিকাৰ লগত কৈছিলোঁ মোৰ ঘৰত দুটা ৰিং লাইট আছে তাই এইটো দেখুৱাই মোক লাজ দিলে ইমানৰ ৰিং লাইট নেকি অঁ যি ডাঙৰ ৰিং লাইট ন চাইনিকে দৰ্জি কাম শিকি আছে ট্ৰেইলাৰ হয় ট্ৰেইলাৰ ভিডিঅ' বনাব লাগিব এইটো অন কৰিব লাগিব ন এতিয়া অঁ অঁ ৰেডি এই আমাৰ মানসপতি নাথ বহি আছে চাইনিকাৰ ঘৰত চাইনিকাৰ ৰুমত আৰু চাইনিকাৰ ঘৰ বহুতে দেখিবলৈ হেৰি আগ্ৰহী আজি নেদেখুৱা বেলেগ এটা ব্লগত দেখুৱাই দিম ন এয়া মানস ইয়াত চাইনিকাৰ পঢ়া টেবুল হয় পঢ়া পঢ়ি থাকা এতিয়া কলিং বেল বাজিব তুমি এদিন কেমেৰা কৰি আছা নেকি কেমেৰা বাজিছে এই কলিং বেল বাজিছে কোনোবা আহিছে যোৱা হাঁহি হাঁহি কিয় গৈছিলা তো গাইজ ফাইনেলি আজি শ্বুটটো শেষ কৰিছোঁ দুদিনত শেষ কৰিছোঁ মানে এতিয়া পিন্ধি এতিয়া আমাৰ মানে দিয়া এতিয়া ভোক লাগিছে আমাৰ খুৰীয়ে আমাৰ কাৰণে পুৰি আৰু আলুৰ পিটিকা বনাই আছে আলু ভাজি আলু ভাজি বনাই আছে তো এতিয়া আমি খাম পেট ভৰাই আপোনালোকে চাব কাৰণ আপোনালোকৰ উকাত A few moments later. তো আহি গৈছে কৈছিলোঁ যে আজি আলু নহয় কেঁচাই মেচাই খাব লাগে ল ল এটা দিছো দেই